9 नं बनरगाव बियाबाव BPF दोलोनि बिसायख'थि फोसावदिं मेल खुंफुंदों। बिसायख'थिया जानो थाखाय गेजेराव माखासेल' दिन एबा समल' दंसै। बेखौनो नोजोर बोनानै गुबुन गुबुन दोलोफोरा बिसायख'थि फोसावदिं मेल खुंफुंनाय बायदिनो क'क्राझार जिल्लानि सिङाव थानाय 9 नं बनरगावआव BPF दोलोनि बिसायख'थि फोसावदिं मेल खुंफुंदों। जुबिराज बसुमतारीनि नुजाथिनायाव गोबां सुबुंफोरा BPF दोलोनि नियम नीति आदर्शफोरखौ मोजां मोननानै लोब लोब फैनानै जयनिं जाफैयो। হয়, মই আজি বনগাঁও সমষ্টি হয় নিজকে খুবেই ভাল লাগিছে। মই আজি ৰাকাতলাত এই আমাৰ লবিনহঁতৰ গাঁৱত পাঞ্চি ভাইটিৰ গাঁৱত আহি পেলাই আপোনালোকে নিশ্চয় চাইছে ইমান মোক ৰখি আছে 3 ঘণ্টা দ্বাৰা তেখেতসকলে মোক ৰখি আছে। আমাৰ মহিলা আমাৰ দাদা ভাই বন্ধু ইমান আমাক ৰখি আছে। প্ৰগ্ৰামটো আছিল 2টা বাজিত, এতিয়া বাজিছে আপোনাৰ 5টা বেছি হৈ গ'ল। 3 ঘণ্টামান ৰখি দিছে। তাৰমানে নিশ্চয় আমাৰ BPF দলক ভাল পায় তেখেতসকলে বা আমাক ছাপোৰ্ট কৰিছে, সেইকাৰণে ৰখিছে। নহ'লেতো এই সময়ত আবেলি সময় মানুহ বজাৰ যায়, ক'তবা যায়, গুচি গ'লে হয়। কিন্তু ইমান দেৰি কষ্ট কৰি ৰখিছে, তাৰ কাৰণে আমাৰ এই তাৰ কাৰণে সেই ৰাকাতলা গাঁৱৰ মানুহ আমাৰ ৰাইজক মই ধন্যবাদ দিছোঁ। আৰু নিশ্চয় ভোটটো 22 তাৰিখত তেখেতসকলে আমাৰ BPF জয়যুক্ত কৰি দিব, মই আশাবাদী। সেইটো মিছলীয়া কথা। ক'ত মাটি পাত্তা দিছে ক'ত মাটি পাত্তা দিছে বেলেগৰ? সেইটো আমাৰ যেনিবা এনেকুৱাটো মাটি পাত্তা দিছে। আমাৰ যেনিবা আমাৰ BTCৰ এৰিয়াত মোৰ দেউতাৰ মাটি বা মোৰ দেউতাৰ মাটি, সেই মাটিটোহে সিহঁতে আনি পেলাই মানে এতিয়া মোৰ নাম আমাৰ বেছিকেলি আমাৰ বড়ো মানুহৰ তাত মাটি পাত্তা মানে এনেকুৱা হৈ আছে। এই দাদুৰ সময়ৰ মাটিটো দেউতাৰ নামতো হোৱা নাই, আৰু এই দেউতাৰ নামতো মোৰ নামত আহিব, সেইটোহে কৰি আছে। ক'ত মাটি পাত্তা দিছে? মিছা কথা। মানে আমাৰ কি বুলি কয়, আমাৰ দেউতাৰ মাটি এতিয়া আমি বেলেগ সংসাৰ খাল, আৰু সেই মাটিটোহে মোৰ নামত এতিয়া পাট্টা আনিছোঁ, সেইটোৱে আমাৰ পাট্টাটো। কিন্তু ক'ত পাট্টা দিছে? নতুন পাট্টা দিব পাৰিছে নেকি? একো পাট্টা দিয়া নাই, মিছা কথা। সপোনটো এতিয়া প্ৰমোদ বড়োৰ, আমাৰ হাগ্ৰামাচাৰৰ নহয়। আমাৰ হাগ্ৰামাচাৰ 26 তাৰিখত এই ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ 2025 বিজয়া মানে জয় মানে জিতা ঘোষণা হ'ব সেইদিন। সেই তাৰিখত সপোনটো আমাৰ হোৱা নাই, সপোনটো হৈ আছে UPPL প্ৰমোদ বড়োৰ সপোন হৈ আছে, আমাৰ সপোন হোৱা নাই। আমাৰ ঠিক